Hello everyone. আজি মই তোমালোকক শ্বাস প্ৰশ্বাস চেপ্টাৰটো পঢ়াম। লকডাউনৰ আগতে যেহেতু তোমালোকৰ ক্লাছ হৈছিলে সেই কাৰণে এই দুটা লেসন হয়তো তোমালোকৰ আগতে পঢ়াইছে সেই কাৰণে আজি মই এই লেসনটোৰ পৰা ষ্টাৰ্ট কৰিম। আজি আমি পঢ়িম শ্বাস প্ৰশ্বাস দ্য ব্ৰেথ অফ লাইফ। আমি আগতে প্ৰায় আহিছো যে প্ৰাণী আৰু উদ্ভিদে শ্বসনত সদায় বায়ুৰ পৰা অক্সিজেন গেছই ব্যৱহাৰ কৰে। তোমালোকে এটো কেতিয়াও ভুল নকৰিবা যে উদ্ভিদে উশাহত অক্সিজেন গেছ নলয় বা কাৰ্বন ডাই অক্সাইড গেছ লয় বুলি। উদ্ভিদে সদায় শ্বসনত অক্সিজেন গেছই লয়। কাৰ্বন ডাই অক্সাইড গেছ লয় যেতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব লাগে, অৰ্থাৎ দিনৰ ভাগত সূৰ্যৰ পোহৰৰ উপস্থিতিত উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি খাদ্য প্ৰস্তুত কৰে। জীৱই শ্বসনত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে আৰু এই গেছ নিশাহত আমি এৰি দিওঁ বা সকলো জীৱই নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। সকলো জীৱৰে মানে উশাহ নিশাহ লবৰ বাবে শ্বাস প্ৰশ্বাসৰ বাবে বিভিন্ন অংগ বেলেগ বেলেগ ধৰণে থাকে। এতিয়া মাছ, লালুকি, কেকুৰা এই সকলোবিলাক জলচৰ প্ৰাণী উশাহত অক্সিজেন গেছ ফুলৰ সহায়েৰে লয়। সেইদৰে স্তন্যপায়ী প্ৰাণী আদিবিলাকে নাকেৰে উশাহ নিশাহ লয়। জীৱই যেতিয়া উশাহত বায়ুৰ পৰা অক্সিজেন গেছ লয় তাকে আমি উশাহ বা শ্বাস বুলি কওঁ, আৰু যেতিয়া কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ সেইটো সদায় নিশাহ বা প্ৰশ্বাস বুলি কয়। জীৱৰ শ্বাস প্ৰশ্বাস তেতিয়াহে বন্ধ হয় যেতিয়া জীৱৰ মৃত্যু হয়। এতিয়া আমি চাওঁ আহক যে আমি শ্বাস প্ৰশ্বাস কিয় ল'ব লাগে। আমি জীৱন প্ৰক্ৰিয়া চলাই ৰাখিবৰ বাবে বিভিন্ন ধৰণৰ কাম কৰি যাব লাগে, যেনে চলন, গমন, খাদ্যৰ পাচন, আৰু আমাৰ শৰীৰৰ ভিতৰতো বিভিন্ন ধৰণৰ কাৰ্য চলি থাকে, যেনে ৰক্ত সঞ্চালন, ৰেচন, প্ৰজনন আদিবোৰ। এই সকলোবোৰ চলিবৰ বাবে আমাৰ শক্তিৰ প্ৰয়োজন, আৰু এই শক্তি আমি শ্বাস প্ৰশ্বাস ল'লেহে পাব পাৰিম, নহয় জানো? এতিয়া আমি জীৱৰ অন্তভাগৰ কথা কিছু পঢ়িবলৈ লৈছোঁ। জীৱন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি উৎপন্ন হয় কোষত, আৰু অগণন ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে জীৱৰ দেহ গঠন হয়, সেইটো আমি সকলোৱে জানো। আৰু কোষত শক্তি উৎপাদনৰ বাবে খাদ্যৰ প্ৰয়োজন, আৰু জীৱই গ্ৰহণ কৰা খাদ্যৰ পৰাই শক্তি উৎপাদন হয়। সেইকাৰণে আমি খাদ্য খাওঁ, এইটো আমি জানো সকলোৱে। কিছুমান খাদ্যৰ পৰা আকৌ গ্লুক'জ নামৰ শৰ্কৰাবিধ অৰ্থাৎ কাৰ্বহাইড্ৰেট পোৱা যায়। তেজে আমি গ্ৰহণ কৰা খাদ্যবোৰ আৰু লগতে উশাহত লোৱা অক্সিজেন গেছ কোষলৈ কঢ়িয়াই নিয়ে। আৰু কোষত কি হয়, এই গ্লুক'জবিধ শৰ্কৰাবিধ যোনবিধ আমি খাদ্য বস্তুৰ পৰা পাওঁ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি শক্তি উৎপাদন হয়, আৰু লগতে কাৰ্বন ডাই অক্সাইড আৰু পানীও উৎপাদন হয়। কিন্তু কি হয়, এই বিক্ৰিয়াবিধৰ ফলত উৎপাদন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় নহয়। সেইবাবে কাৰ্বন ডাই অক্সাইড গেছ দেহৰ পৰা প্ৰশ্বাস প্ৰক্ৰিয়াৰে নিৰ্গত কৰি দিওঁ, আৰু পানী আৰু শক্তি আমি দেহৰ বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰোঁ। এতিয়া শ্বসননো কি হয় সেইটো আমি ভালদৰে চাওঁ আহা। উশাহত লোৱা অক্সিজেন গেছ, আমি যোনটো উশাহত অক্সিজেন গেছ লওঁ, সেই অক্সিজেন গেছ লগতে খাদ্যৰ অণুৰ জাৰণ, আমি অলপ আগতে যে পাই আহিছোঁ, গ্লুক'জ আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি যে উৎপন্ন হয়, সেই প্ৰক্ৰিয়াটো আৰু সেই উৎপাদন হোৱা কাৰ্বন ডাই অক্সাইডখিনি এৰি দিয়ালৈকে এই গোটেই প্ৰক্ৰিয়াখিনিক শ্বসন বুলি কোৱা হয়। আৰু এই শ্বসন প্ৰক্ৰিয়া কোষৰ ভিতৰত সম্পন্ন হোৱা বাবে আমি ইয়াক কোষীয় শ্বসন বুলি কওঁ। এতিয়া অক্সিজেনৰ অবিহনে আমি জীয়াই থাকিব পাৰিম জানো? নিশ্চয় নোৱাৰোঁ। কিন্তু কিছুমান অণুজীৱই অক্সিজেনবিহীন পৰিৱেশতো জীয়াই থাকিব পাৰে। সেইদৰে অক্সিজেন লোৱা আৰু অক্সিজেন নোলোৱাৰ ওপৰত নিৰ্ভৰ কৰি শ্বসনৰ দুই প্ৰকাৰ হ'ব পাৰে। সেইটোৱে আমি ইয়াত কৈছোঁ যে কিছুমান এককোষী জীৱৰ শৰীৰত অক্সিজেনৰ অনুপস্থিতিত শ্বসন কাৰ্য সম্পন্ন হয়, আৰু ইয়াকে কোৱা হয় অবাধ শ্বসন। আৰু অবাধ শ্বসনত কাৰ্বন ডাই অক্সাইড লগতে এলকহল অথবা লেক্টিক এচিডো উৎপন্ন হয়, আৰু অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন প্ৰক্ৰিয়াক সবাধ শ্বসন বোলা হয়। এতিয়া আমি সবাধ শ্বসন আৰু অবাধ শ্বসনৰ মাজত কিছু পাৰ্থক্য চাওঁ। অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসনক সবাধ শ্বসন বুলি কোৱা হয়, আৰু অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসনক অবাধ শ্বসন বুলি কোৱা হয়। সবাধ শ্বসনত গেছৰ আদান প্ৰদান হয়। আমি পাই আহিছোঁ যে উশাহত আমি অক্সিজেন গেছ লওঁ আৰু কাৰ্বন ডাই অক্সাইড গেছ নিশাহত এৰি দিওঁ। কিন্তু অবাধ শ্বসনত অক্সিজেনৰ অনুপস্থিতিতে হয় যেতিয়া, তাতনো ক'ত গেছৰ আদান প্ৰদান হ'ব, নহয় জানো? আৰু সবাধ শ্বসনত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়, আৰু অবাধ শ্বসনত কাৰ্বন ডাই অক্সাইড, শক্তিৰ লগতে লেক্টিক এচিডো উৎপন্ন হয়। বহুকোষী প্ৰাণীৰ শৰীৰত আকৌ আমি সবাধ শ্বসন দেখিবলৈ পোৱা যাওঁ। এককোষী জীৱৰ শৰীৰত আমি অবাধ শ্বসন দেখিবলৈ পোৱা যায়।
উদাহৰণ হৈছে সবাত শ্বসনৰ উদাহৰণবোৰ হৈছে মানুহ, গছ-গছনি, যিবিলাক বহুকোষী প্ৰাণী সেইবিলাক জীৱৰ শৰীৰত সদায় সবাত শ্বসনেই সম্পন্ন হয় আৰু যোনবিলাক এককোষী প্ৰাণী যেনে ইষ্ট, ভেঁকুৰ এইবিলাক জীৱৰ শৰীৰত সদায় অবাত শ্বসন সম্পন্ন হয়। দীৰ্ঘ সময়ৰ বাবে কৰা শ্ৰমত বহু শক্তিৰ প্ৰয়োজন হয়, গতিকে সবাত শ্বসনে তাক পূৰাব নোৱাৰে। ফলত পেশীকোষত অক্সিজেনৰ অনুপস্থিতিত অবাত শ্বসন হয় আৰু লেক্টিক এচিডে পেশীত বিষৰ সৃষ্টি কৰে। অৱশ্যে লাহে লাহে লেক্টিক এচিডৰ বিভাজন ঘটে, ফলত পেশীৰ বিষো নোহোৱা হয়। তোমালোকে চাগে কেতিয়াবা পাইছা ন, এক্সাৰচাইজ কৰাৰ সময়ত বা বেছি দৌৰা সময়ত তোমালোকৰ দৌৰা মেলাৰ পাছত তোমালোকৰ ভৰিত বিষ হয়, বা ৰাতি কেতিয়াবা শুই থাকিলেও শিৰামৰি ধৰে যে, সেই সকলোবোৰ মানে কি হয় অক্সিজেনৰ অনুপস্থিতিতে হয়। মাংসপেশীত যেতিয়া অক্সিজেনৰ পৰিমাণ কমি যায় তেতিয়াই এনে হয়। আৰু অলপ সময়ৰ পাছত সেইটো নোহোৱাও হৈ যায়, যেতিয়া মানে তোমাৰ মাংসপেশীৰ লেক্টিক এচিডখিনিৰ বিভাজন ঘটি যায় তেতিয়াই লাহেকৈ সেই বিষটো নোহোৱা হৈ যায়। এতিয়া যে আমি ইমান সময় পঢ়িলোঁ শ্বাস-প্ৰশ্বাসৰ কথা, এতিয়া শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াটোনো কিদৰে সম্পন্ন হয়? অকল আমি নাকেৰে উশাহ লোৱাৰ পাছতেইটো চব শেষ হৈ নাযায়, তাৰ ভিতৰত বহুত বিক্ৰিয়া ঘটে যাৰ ফলত আমি জীয়াই থাকিব পাৰোঁ। এই সকলোবোৰনো কেনেকৈ সম্পন্ন হয় এই কথা আমি চাম। এই কথা আমি নেক্সট ক্লাছত পঢ়িম, ঠিক আছে? এতিয়া তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লগৰ ল'ৰা-ছোৱালীৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।